हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस माघर बिहु आহি গল আৰু এতিয়া আমি ভেলাঘৰ বনাবৰ কাৰণে নাৰা কাটিব আহিছোঁ। তো এইটো অসমৰ এটা নিয়ম, অসমৰ বিহুৰ এটা নিয়ম, মানে বহুত বছৰৰ আগৰ পৰাই চলি আহিছে এইটো। তো আমি ভেলাঘৰ বনাম, পাৰ্টি খাম, নাচিম, ফূৰ্তি কৰিম। তো এতিয়া ভেলাঘৰ বনাবৰ কাৰণে আমি নাৰা কাটিব আহিছোঁ। তো বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ বহুতে ভেলাঘৰ বুলি ক'লে বুজি নাপাব পাৰে। তো এইটো বিহু ঘৰ হয়, বিহু ঘৰ বুলি কয়। কিছুমানে ভেলাঘৰ কয়, কিছুমানে বিহু ঘৰ কয়। তো এনেকুৱা বহুত জেগাত বেলেগ বেলেগ নাম। তো এইখিনিয়ে। কাটা হৈছে আৰু লাগিব বেৰা দিবৰ কাৰণে নাৰা, আৰু এইটো হৈছে চালিটো হৈ গ'ল। তো আমাৰ লগত আছে এইজন বাবু, কোদাল মাৰি আছে, আৰু এইফালে নাৰা কাটি আছে, আৰু লাগিব নাৰা। তো সেইকাৰণে নাৰা কাটিব আহিছে। বেক কেমেৰাৰে মই দেখাই দি আছোঁ তোমালোকক। ইয়াৰ নাম হৈছে ৰাজা, মিষ্টাৰ ৰাজা। আৰু এইটো হিমত পল, আৰু এইটো হৈছে গাহৰি, মানে প্ৰাণজিত। এনে গাহৰি বুলি মাতো আৰু গৰমত। গাহৰি কোৱাৰ কাৰণে খেদি আহিছে ই। বেয়া চেয়া নাপাবি। নৰা কাটি আছে, এইফালে নৰা কাটি আছে। আৰু মই এইফালে বাঁহ কাটিম, অকলে বাঁহ কাটিম, বাঁহ ওলাম এতিয়া। তো বাঁহ কাটো। তো গাইছ আমাৰ বাবুয়ে এটা গান গাই বোলে, এইটো বিহু বুলি, মাঘৰ বিহু বুলি গান গাই বোলে। তো তোমাৰ নামটো কৈ দিয়া প্ৰথম। ৰঞ্জিত বড়ো। আৰু দে গানটো গা। মাছলৈ গৈছিলো এজনী নেপালো, হেতালে পলাই গ'ল, নিমখ ভাত খাই দিলো। দে হ'ল নিমখ ভাত খাই দিলো। তো বিহুত নিমখ ভাত নাখাব, মাংস ভাত খাব, গাহৰি মাংস। তো গাইছ আমি বনোৱা ভেলাঘৰটো হৈ গৈছে, মানে পিছফালৰ বেৰাখন দিবলৈ আছে। আৰু যোৱাকালি আমি ইমান এটা কাম নকৰিলোঁ, বেৰাটো নিদিলোঁ, নৰা কাটিলোঁ। আজি বহুত কৰিলোঁ কাম, আৰু দিনটো ইমান এটা ৰ'দ নাই। সোণালী ধাননি চালে চকুৰুৱা দেখি ভালে লাগি। ভালো লাগিছে, আৰু পিছৰ বেৰাখন আছে দিম। তো গাইছ আমাৰ এইখিনি অলপ টাউনৰ এৰিয়াৰ দৰে পৰে, ইমান এটা গাঁৱৰ নিচিনা এৰিয়া নপৰে। তো গাঁওবিলাকত সকলো ৰাইজৰ মানুহে একেলগে মিলি মানে ভেলাঘৰ খাই, সকলো ৰাইজে ভোজ খাই, সিদিনা নাচে একেলগে, আৰু মিলি বনাই, ডাঙৰ ডাঙৰ ভেলাঘৰ বনায়। আমি ঘৰৰ পৰিয়ালকেইটা বনাইছোঁ, 4-5জনে মিলি। আমাৰ ভাইটিহঁত আছে, তো মোৰে আইডিয়া হয়। তো কমেণ্টত জনাবা কেনেকুৱা হৈছে ঘৰটো। আৰু বনালোঁ, আমাৰ ঘৰৰ কেইটাই পাৰ্টি খাম। আৰু আমাৰ মঙলদৈত ঘৰ আছে, তাতে সকলোৱে মিলি খায়, গাঁৱৰ মানুহবিলাকে। আমাৰ এইখিনি অলপ চহৰৰ নিচিনা, তো ইয়াতে চহৰৰ প্ৰভাৱটো অলপ পৰে। তো তেনেকুৱাই। তো গাইছ ইমানেই আছিল ভিডিঅ'টো, আৰু পূৰা যেতিয়া হ'ব বিহুৰ দিনা এটা ভিডিঅ' বনাম, ব্লগ বনাম। তো তোমালোকে নিশ্চয় চাবা। তো যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, আৰু কমেণ্টত জনাবা কেনেকুৱা হৈছে ভেলাঘৰটো। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা প্লিজ, নতুনকৈ খুলিছোঁ। তো নতুন এটা ব্লগ লৈ তোমালোকক লগ পাম। থেংক ইউ।